কি নাম আছে আপনার? মোৰ নাম ৰাকেশ বেইৰা। আচ্ছা, ইয়াত সৰুমান্থিত আপুনি আপোনাৰ ভোট আছে? হয়। কেতিয়াৰ পৰা আছে আপুনি খাৰা ইয়াত? মোৰ যিটো হৈছে আমাৰ ঢুকিয়াৰ পৰা গভৰ্ণমেণ্ট দিছে সেইটো পৰাই পাই আছে দি আছে। ভোট লাইন কিমান দেৰি হৈ গ'ল আপোনাৰ যিটো মেচিন? আমাৰ ইয়াতে কমচে কম 2 আৱাৰ্ছকে বেছি হৈ গ'ল। মেচিন বনাইছে নে কি আপোনালোকে জানে নেকি? মেচিন এতিয়া লগতে বনাটো নহয়, জেগাতে বনা নহয়, ওপৰৰ পৰা আনাটোৱে লগাই আছে। আমি কৈছিলে ইয়াতে ৰিপৰ্ট হ'ব নেকি, কৰিম নেকি ভাবি আছিলে, কৈছিলে তো অফিচাৰকেইটা নামানে কি কৰিম আৰু। তো তেনেকাই চলিব লাগে। বিজেপি চৰকাৰ তেনেকাই ৰোল বনাইছে না এই অফিচাৰকেইটা ৰোল বনাইছে ক'ব নোৱাৰে। আমিতো এইটোৰ পৰা কি কৰে, আমিতো ৰাইজৰ মানুহ ভোট দিব লাগে, এইটো আহিব লাগে, এইটোৱে আছে আৰু মই এইটোৱে আছে বিচাৰিছোঁ। আৰু মই গোটেইকে একটা ভাবিছিলে এটা হাৰেছমেণ্ট হোৱা নিচিনা হ'ব, যোনটো পল হোৱা কেইটাক বোলে আকৌ মাতিব লাগিব। ঠিক আছে, যদি অফিচাৰকেইটা দায়িত্ব লয় আমি পৰা একো আপত্তি নাই। যদি হ'লে বি এক্টিভে একটা হ'লে বি অফিচাৰকেইটা দায়িত্ব ল'ব লাগিব, এইটোৱে মই ক'ব বিচাৰোঁ। আছোঁ সৰুমান্থি স্কুলত আজি ভোট আছে, সেইকাৰণে মেচিনটো বিয়া হৈ গৈছিলে। সেইকাৰণে আমি 2 ঘণ্টাৰ পৰা ইয়াত বহি আছোঁ। এতিয়াতো লাইন বহুত আছে, বৰ্তমান খতম হোৱাই নাই। সেইকাৰণে এইটোৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ নাম হয় বিষ্ণুপুৰী। আপনার ভোট কোন জায়গাতে আছে? ইয়াতে আছিলে সৰুমন্থি। আচ্ছা, আপনি কেতিয়াৰ পৰা লাইনত খাৰা আছে? 2 ঘণ্টা হৈ গ'ল। আচ্ছা, ইয়াত কি হৈছিলে মানে? মেচিনটো মেচিনটো বিয়া হৈ গৈছে। কেতিয়াৰ পৰা বিয়া হৈছে? কিমান দেৰি হৈ গ'ল আপোনাৰ? হৈ গ'ল আমাৰ 2 ঘণ্টা ইয়াত খাৰা হৈছে। মেচিনটো 2 ঘণ্টা এনেকুৱা বিয়া হৈ গৈছে। কোনে আহিছিলে ওপৰৰ পৰা? ওপৰৰ পৰা কোনে আহিছিলে? অফিচাৰ আহিছে নে নাই? এতিয়া আহিছিলে, এতিয়া বনাই পেলাই লৈ আহিছে। নতুন দিছে না আকৌ এইটোতে বনাইছে? এইটোকে বনাইছে নেকি? এইটোকে বনাইছে, নতুন দিয়া নাই না? নতুনকে দিয়া নাই নেকি?